Oh, so cute. Uncle Pro Uncle Sunekdo. Hello, hi, namaskar. Khomia rice. Asi bahut dino murot long eta loi hilu. আজি কথাটো এটু হইছে আমার ক্রিস্টি মাইনা উর্ফ হাগরি মাইনা আপনি দেখিছে ইউটিউবত তার মা দুটা খাইছে সো আজি মোক মানে খাবলৈ মাতিছে সো বহুত বেছি এক্সাইটেড হয় তাই যিমান কিউট হয় তার মা পাপা হিমান বেছি কিউট হয় তাতকৈ বেছি কিউট হয় সো মই ফার্স্ট টাইম লগ কৰিব গৈছো এন্ড আই এম সো এক্সাইটেড সো মই ভাবো যে ব্লগ বনাই দিও বিকজ মোৰ মা পাপা হোক বা তাইৰ মা পাপা হোক মা পাপাটো মা পাপাই হয় বেংগলোৰত আহিছে সো ইয়া লেটস জাস্ট গো এন্ড হ্যাভ ফান অটো কাৰণে ৰখি আছো সো অটো আহিব এতিয়া যামগে লাইক এটা হয় নহয় মা দেউতা কাৰোবাৰো আহক অসমৰ পৰা কোনোবা আহিলে এটা এক্সাইটমেণ্ট থাকে এতিয়া আপোনালোকৰ কাৰণে সৰু বস্তু হ'ব পাৰে কিন্তু আমাৰ ইয়াতে মানে বহুত ডাঙৰ বস্তু হয় এইটো বিকজ আমি দেখা নাপাওঁ ন কেতিয়াও মা দেউতাক সো সেয়াই আৰু বহুত বেছি এক্সাইটেড মই আহি পালো এইপিনে আমাৰ ক্ৰিষ্টি আৰু অংকুৰিমা নতুন নহয় পুৰণা হয় কেলে নতুন কৰি পিন্ধি আহিম মই ভাল লাগিছে মই বোলে ভাল লাগিছে ৰাইজ আজি কি খুৱাবি মোক তই চব বনাইছে বোলে এইটো অংকুৰিমাৰে ঘৰ হৈ গৈছে ক্ৰিষ্টিৰ মা দেউতা হৈছে কিন্তু ঘৰ হৈছে অংকুৰিমা হাই হাই এইটো আংকল হয় ক্ৰিষ্টিৰ পাপা এইটো আন্টি ক্ৰিষ্টিৰ মা এখেত মোৰ ভাগিন বুলে কয় অ হাই ভাল লাগিল নাইস টু মিট ইউ গাইজ হাই আন্টি এইপিনে আমাৰ ক্ৰিষ্টিয়ে হেল্প কৰি আছে মাকৰ কিটো ক্ৰেপছ অ এইপিনে আন্টিয়ে কি বনাইছে আন্টিয়ে ভাত বনাইছে বা একদম আজি ঘৰ ফিল আহিব একদম পুৰা এয়া মিক্স সবজি এয়া কুটুলি কয় ওকে এয়া মাছৰ বা আজি সব খাম একদম মোৰ মা একদম পুৰা হ্যাপি হৈ যাব চাগে ন এইবোৰ দেখি এয়া দাইল এইশ বহুত বনাইছে আন্টি আপুনি বহুত কষ্ট হৈছে চাগে ন নাই তাত আকৌ সালাড আৰু চাটনি আছে সেইটো দেখাই দিয়কচোন এইবিধ আংকলে ভাবি আছে কি চাই আছে কি বনাই আছে ন ওকে ওকে আহি আছো আংকল এ সালাড বনোৱা নাই বাৰু মই এনে ওকে ওকে তাৰপিছত এয়া মোৰ ভাগিন ছোৱালীয়ে হেৰি বনাই দিছে চাটনি বাহ লাগিছে নিজৰ ঘৰৰ মানুহৰ লগত বহি আছো ইমান ফ্ৰী হয় ইমান ভাল লাগে ন আৰু আন্টিক একদম মোৰ মাৰ নিচিনা লাগে নাজানো মোৰ তেনেকুৱা লাগিছে চাগে ভিডিঅ'টো চালে মাও ভাবিব এইটো বস্তু দাং কৰিবা একদম বেয়া একদম ঘৰ আংকলে আমাৰ কি লৈ আহিলে ফ্ৰুটছ লৈ আহিলে থেংক ইউ থৈ দিছে আন্টিয়ে বেংগলোৰতে ঘৰ কিনি লওক তাকে ভাবিছো ৰবা ঘৰ কিনি লওক আংকলে আৰু আপোনাৰ এজনীয়ে ছোৱালী কাৰণে অসমত বহি কি কৰিব ইয়াতে ঘৰ বনাই লওক আমাৰ শ্ৰেয়া আমাৰ জুনিয়ৰ হয় ছেকেণ্ড ইয়াৰ অসমৰ গুৱাহাটীৰ পৰাই হয় হাই কৈ দিয়ে শ্ৰেয়া ভালকে কয় জোশত কয় জোশ এ আপোনাৰ জোশ আকৌ হাই এনেকে কোৱা ইমান জোশ নাই কোৱা গা বেয়া নে চবৰে গা বেয়া মোৰ গা বেয়া হৈছে মই বৰ্তমান ভাল পাইছো আৰু খাই আছো কাৰণে পুৰা মই কালি ক্লাছত কাহি পাগল হৈ গৈছো পিনে আমাৰ আমৰ সিজন গ'ল কিন্তু আম এতিয়াও আনিছে আংকলে ক'ব পাৰে নাজানো ক'ৰ পৰা আনিছে কি আমটো ক'ৰ পৰা আনিছে আমটো দোকানৰ পৰা আম আমৰ গছ খুলিছে ইয়াতে হয় নেকি বেংগলোৰ আমৰ গছ খুলিছে নহয় গজাইছে অ খুব মিঠা আৰু এইকেইটা মোৰ গছৰ হয় আনকি আপোনাৰ ৰেষ্টুৰেণ্টৰ গোন্ধ ওলাই গৈছে একদম হয়নে বা ইমান ভাল কাটিছে অসমীয়া অসমীয়া আমাৰ ইয়াতে অসমীয়া যিমান ৰেষ্টুৰেণ্ট আছে চব মানে একদম ফেইল আপোনাৰ গোন্ধৰ আগত আপোনাৰ বেংগলোৰ আহি কেনেকৈ লাগিল ৰেষ্টুৰেণ্ট খুলিব পাৰিম একদম ৰেষ্টুৰেণ্টৰ হোম বিজনেছ এটা কৰিব পাৰিব আপুনি বেংগলোৰত আহি ভালে লাগিছে কিন্তু এতিয়া যাবৰ সময় হ'লতো দুখ লাগিবনে নাই নাকান্দে ন ক্ৰিষ্টিক এৰি থৈ গ'লে নাকান্দে ন আপুনি দেখাত নাকান্দো ভিতৰে হয়তো আহিব পাৰে মোৰ মায়ে যেনেকে ভে কৰি কান্দিছিল আমাৰ ক্ৰিষ্টি কান্দিবিনে নাই তই জানো তই নহয় তোৰ মা তাৰপিছত তোৰ আৰু পাপা তিনিটাৰে মিক্সচাৰ হয় মানে দেখিলে গম পাই যে একদম পুৰা ছোৱালী হয় আৰু তই
No doubt about it. একদম নো ডাউট একদম দেখিলে লাগি আছে একদম ছোৱালী হয় ছোৱালী মাপত জীয়ে ৰাতি নাক বজত ভাল very good, very proficient in that matter. মস্ত নাক বজাই বজাই মায়ে বেছি নাক বজাই মোৰ মায়ে জান দিয়ে কালি ৰাতি শুইছ কেনেকে তহঁতে কেনেকে বজাই মই পজিশনটো কম এডোখৰ লাগিলেহে হয় আপুনি বোলে বা আংকল আংকল একদম বেয়া এতিয়া বিহু লগাই দিব লাগে বিহু লানি পাই গৈছে ন বা আংকল প্ৰো আংকল চোন একদম বা নাচনি এবাৰ ঢুলীয়া ইস বা এইপিনে এটা মই বস্তু কৈ আছো তাৰে মাজতে আমাৰ আংকলৰ দুটা চকৰি আছে কি কৰিব এতিয়া কৃষ্টিৰ পাপাৰ পৰা মোক অকণমান ইনস্পায়াৰ হৈ কিনে মই অকণমান বজোৱা ট্ৰাই চেষ্টা কৰি আছো কেনেকে বজাই আংকল কেনেকে বজাই আপুনি আংকলেতো দাঢ়ি একদম পুৰা আংকল এটা শিকাব আমি টিউচন লৈ আছো আংকল গামোচাখন পিন্ধি ললো এতিয়া হ'ব মোৰ বিহু নাচনি আৰু হ'ব হয় নেকি তাই সদায় কয় বেগৰ পৰা কিবা এটা বস্তু ওলাই আছো কিন্তু কেতিয়া ওলাই নাহে বেগৰ পৰাই নমস্কাৰ নমস্কাৰ গাইজ সুন্দৰ এটা দুপৰীয়া কটাই আছো আটাইয়ে লাৰু লানিয়ে মোক এটা লাৰু দিছে মোৰ মুখলৈ আগবঢ়াই তাই ভিতৰত মাৰু দিলে এয়া হ'ল আমাৰ ৰঙিয়াল লানি কথা কিন্তু কয় খুব ধুনীয়াকৈ টানি টানি এয়া হ'ল লানি ওয়েলকাম হোম আৰু কি ৰাজবংশী এইটো হ'ল কৃষ্টিৰ ফাদাৰ so cute বহা ক'ত গৈ আছা এইপিনে ভৰি ধৰিব চাগে যা ধৰ so cute বহা ইয়াতে ভাই তোমাৰ কাৰণে চিট এটা থৈ দিছো বহা স্পেচিয়েল চিট তোমাৰ এতিয়া গান গাব লাগিব এইটো লোৱা লিৰিক্স লোৱা এইপিনে আহি পাইছে It's a mahfil of Diksha. Do you know me? no famous She is very proficient in kotha boy tani tani. ভাত খোৱা আৰম্ভ হ'ব এতিয়া পিছে বিলাই আছে সেইপিনে আমাৰ আংকল আৰু অৰূপৰ সেই ইন্ট্ৰডাকশ্যন চলি আছে এইটো লৈ আহিলে হাংগুৰি মাই ভাত এইপিনে আণ্টি আংকল Today we are lucky enough why to have among us people like Riku, huh? state badminton player. Oh wow, that's really nice. Yeah. I'm a state badminton player. Hi. Pina amar auntie anja gorom kori ase. Etu mas no? Mangkho itu. No need to dog, no need to boy. amar nak thakile last ki mo auntie ekdom hosa kotha. Amar nak na. Puru nak, nasas na. মোক আগতে মানে আগতে তো মাৰিছিল না বেট আছিল ন বেটে দি মাৰিলে মোৰ যাই নাকত লাগে আচ্ছা এনেকে মাৰিব যাওঁতে নাকত লাগে কঁঠালৰ গুটি তুমি যে সিদিনা মোক ভিডিঅ' পঠাইছিলা যে তুমি কঁঠালৰ গুটি খাব পৰা নাই কঁঠালৰ গুটি খাই আছো বহুতে 10জন নে 12জন একেলগে বহিছিলোঁ কিন্তু এই শেষলৈকে লানিয়ে এতিয়াও টানিয়ে আছে তো দিছ ইজ দ্য স্পেচিয়েলিটি অফ দিছ গাৰ্ল আৰু খোৱা লাজ নকৰিবা লানি
খাব লৈছো এতিয়া কথা হ'ল তুমি নিজে উঠিব পাৰিবনে উঠাই দিব লাগিব সেইবুলি এইটো লৈ পেলাই দোকানৰ অকণমান বাৰান্দা আছে তাতে বহি পেলাই বজাব ধৰিলোঁ একেবাৰে আমাৰ এইফালে নৃত্য চলিছে নৃত্য প্ৰতিযোগিতা এতিয়া আমাৰ বিহু প্ৰতিযোগিতা হ'ব গৈ আছে এতিয়া আমাৰ আংকেলে ঢুলীয়া এইপিনে আমাৰ নাচনীকেইটা ৰেডি হৈ আছে বাহ আন্টি বেলেগ একদম দে সবৰে ভাগৰ ধৰি গ'ল আন্টি এতিয়াও নাচিছে কি একদম আসল নাচনি আমাৰ এতিয়া আহিলো আমি টেৰেছত আমাৰ অনুষ্ঠানটো সমাপ্ত কৰিবৰ কাৰণে অনুষ্ঠানটো সো এইটোতো চিনি পাইছে এইটো আমাৰ ইন্ট্ৰোডিউস কৰি দিছিল আমি গোটেইকেইটাকে এইটো আমাৰ জয় অসম এইটো আমাৰ জয় অসম আৰু বাকি আমাৰ আংকল আন্টি আৰু ক্ৰিষ্টি আহি আছে মানে হাগুৰি বাইনা আকাশখন চাওক না কিমান ধুনীয়া লাগিছে মাই গুডনেছ মোৰ কা হৈ আছে গাইজ মাইণ্ড নকৰিব গা বেয়া হয় আকাশখন চা না কি ধুনীয়া লাগিছে আমাৰ আংকল আৰু আন্টিও আহি গ'ল এতিয়া আমি ফটো উঠিম সো কিউট কোলা কোলা মেঘ আহি আছে এইটো আমাৰ ক্ৰিষ্টি নে ফটো উঠোৱা আমি ফটো উঠো তো ৰাইজ আমি যাব ওলালো এতিয়া বহুত ভাল লাগিল ইয়াতে আহি আংকল আন্টিক লগ পাই কিনে মানে বিকিনিঙতো গৈছিলো অসমৰ পৰা কোনোবা আহিলে মানে এনেকুৱা লাগে নিজৰ মা দেউতা টাইপ আহিছে আৰু বহুত ভাল লাগিল বহুত ভালকে ভাত খোৱালে আৰু এনজয় বহুত কৰিলো গান গালো ডান্স কৰিলো খালো একদম পেট ভৰাই গোটেই খালো তো বহুত ভাল লাগিল আংকল আৰু আকৌ আহিবা আপোনালোকে আহিব বেংগলোৰ আকৌ নিশ্চয় নিশ্চয় আৰু গুৱাহাটী আহিলে আমাৰ ঘৰলৈ আহিব নিশ্চয় নিশ্চয় আপুনি নামাতিলে যামগে আৰু লোকেশ্যনটো দিব আপুনি খালি আৰু আন্টি বহুত ভাল লাগিল আপোনাৰ লাড়ু খাই ভাল লাগিল আপুনি ভাত বহুত ভাল বনালে আৰু ইটো বস্তু এটা বস্তু খাইছো মই দেখাম আপোনালোকৰ ভিডিঅ' এইটো বস্তু ফাৰ্ষ্ট টাইম খাইছো বহুত ভাল লাগিল খাই আপুনি বনালে যে ভাল লাগিল খাই কৃষ্টি ফোনত কৃষ্টিক নাপালে হয়তো তোমাক মোৰ মায়ে কৰে তো ইহঁতক ফোন কৰে মোৰ মায়ে কৃষ্টিয়ে মোৰ তোমাৰ নাম্বাৰটো দিছে কেতিয়াও টেনশ্যন হৈ থাকে হ'ব আন্টি নিশ্চয় আপুনি নাপাওঁ যে কেতিয়া তাইকো মই কৰোঁ কেতিয়াবা বহুত টেনশ্যন হৈ যায় ফোনত যদি নাপাওঁ